হয় বহুত ভাল লাগিছে কারণ ইলেকশনের বতর সেপ্টেম্বর মাহৰ 22 তারিখে আমার বিটিসি ইলেকশনটা হবলৈ গৈ আছে আর ইয়াত বিভিন্ন রাজনৈতিক দলে বর্তমান সাজু হয়েছে ইলেকশন খেলার কারণে আর এই হিসাবে আমিও ইউপিপিএল দল আমিও সাজু হয়েছো খেলিবৰ কারণে আমার প্রমোদ বড়ো ডাঙরের নেতৃত্বত কি আমার ইউপিপিএল দল খুব সুন্দরকৈ সরকার চলাই আছিল আর অনাগত দিনতো আমি আশাবাদী ইউপিপিএল সরকার হিসাবে আকৌ আহিব আমার আজি এই ডিমাকুছিত ভেৰগাঁও সমষ্টিৰ ষ্টাৰিং কমিটি অফিসটো ইনিগ্ৰেশ্যন কৰা হৈছে আজিৰ পৰা ইয়াতে আৰম্ভ হ'ব কাম কাজ আৰু ইয়াৰ ফালৰ পৰাই আমাৰ বহুতখিনি সমষ্টিৰ কাম কাজ বিলাক নিৰ্বাচনৰ সম্পৰ্কে আগবাঢ়ি যাব আৰু এটা কথা যেহেতু আমাৰ বিটিসিত তথা বিটিআৰত 40টা সমষ্টি আছে আৰু 40টা সমষ্টিতে আমাৰ ইউপিপিএল দলে ট্ৰেক্টৰ পাৰ্টিয়ে 40 জন প্ৰাৰ্থী দিছে আৰু অন্য দলে কিন্তু এনেকৈ প্ৰতিটো সমষ্টি কেণ্ডিডেট দিব পৰা নাই আৰু কোনোবা যদিও দিছে তেওঁলোকে খুব নেৰানেপেৰাকৈ কোনটোবা এটা সমষ্টিত কেণ্ডিডেট দিছে সন্মানৰ খাতিৰত আমি ভাবো গতিকে আমি আজি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ইউপিপিএল দল যথেষ্টখিনি সক্ৰিয় হৈ উঠিছে আমাৰ সন্মানীয় ইউজি ব্ৰহ্ম ডাঙৰীয়া ৰঞ্জৰা নাৰ্জাৰী ডাঙৰীয়া ৰাজু নাৰ্জাৰী ডাঙৰীয়া মাধৱ চেত্ৰী ডাঙৰীয়া আৰু বিভিন্ন আমাৰ কেন্দ্ৰীয় নেতা কৰ্মীবিলাক আছে আৰু যিসকল প্ৰাক্তন ইএমএমচিএলএ আছিলে তেওঁলোকে খুব সুন্দৰকৈ কাম কৰি আছিলে যাৰ ফলত নেকি আজি আমাৰ ইউপিপিএল দলে খুব সক্ৰিয় হৈ উঠিছে 40টা সমষ্টিৰ ভিতৰতে আজি তাৰিখত আমি 27টাতকৈ বেছি আমি ইউপিপিএল দলে জিকিবলৈ কৈ আছে আৰু এইখিনি জিকি আমাৰ ইউপিপিএল দলে সংখ্যাগৰিষ্ঠ লাভ কৰি পালে চৰকাৰ গঠন কৰিবৰ কাৰণে কৈ আছে এইটো কোনো সন্দেহৰ কথা নাই গতিকে আমি নিশ্চিত আৰু আমাৰ ক'বলগীয়াটো নাই আমাৰ ভেৰগাঁও সমষ্টি 100% জিকিব ডবৈচা বড়ো ডাঙৰীয়া ইয়াক আমি ইয়াৰ কাৰণে লাগিছো যে 40টা সমষ্টিত বা সমষ্টিৰ ভিতৰতে হাইষ্ট ভোট দি ফালে যাতে আমি ডবৈচা বড়ো ডাঙৰীয়াক জিকাব পাৰো আৰু সেই অভিলেখটো ৰাখি ফালে ডবৈচা বড়ো ডাঙৰীয়াক আমি পুনৰবাৰ যাতে ভাল এটা ডিপাৰ্টমেণ্ট লৈ ফালে ইএম হোৱাটো আমি বিচাৰিছো আৰু ইয়াৰ কাৰণে আমাৰ ভেৰগাঁওবাসী ৰাইজে এইটো ৰখি আছে অপেক্ষা কৰি আছে মাথো 22 তাৰিখে কেতিয়া আহিব 22 তাৰিখটো কেতিয়া আহিব আমি ট্ৰেক্টৰৰ ছবিত ভোট দিম আৰু বেলেগ অন্য ছবিত আমি ভোট নিদিওঁ ইয়াৰ কাৰণে ৰাইজে সাজু হৈ আছে মাত্ৰ আমি অপেক্ষা কৰি আছো কেতিয়া আহিব আমাৰ কাৰণে খুব দীঘলীয়া বুলিহে ভাবিছো আমি সেপ্টেম্বৰৰ 22 তাৰিখটো কাৰণ আমাৰ কাৰণে আজি 4 বছৰ 5 বছৰ ধৰি ৰাইজে সাজু হৈ আছে ট্ৰেক্টৰ পাৰ্টিক ভোট দিবৰ কাৰণে গতিকে কেতিয়া আহিব এইটোহে ৰখি আছে কিন্তু অন্য দলৰ কাৰণে একে টাইমই নাই সেইটো ভাবি থাকিব পাৰে বিজেপি দল মই গালি পাৰিবও খোজা নাই কাৰণ আমি 2020 চনত ইলেকশন খেলি ফালে একেলগে আমি চৰকাৰো গঠন কৰিলো আমাৰ বিটিসিখনত এলায়েন্সত চৰকাৰো গঠন কৰিছো তেওঁলোকে বহুত মানে শক্তিশালী দল আমি জনাত কাৰণ তেওঁলোকে কেন্দ্ৰীয়তো তেওঁলোকৰ মানে চৰকাৰ আছে আৰু ষ্টেটতো আছে আৰু তেওঁলোকৰ ৰাষ্ট্ৰীয় দল তেওঁলোকে বহুত ডাঙৰ দল কিন্তু ডাঙৰ দল হলেও আমাৰ এই বিটিআৰত তেওঁলোকক বেছি আকলি লোৱা নাই কাৰণ ৰাইজে বুজি পায় যে এই আমাৰ বিটিসিখন খুব আন্দোলন কৰি ফালে বহুত সংগ্ৰামৰ মাজেদি বহুত হাজাৰ হাজাৰ মানুহৰ শহীদৰ বিনিময়ত আজি কাউন্সিল এটা পাইছে গতিকে ইয়াক আৰু পুনৰবাৰ আনৰ হাতত যোৱাটো ৰাইজে নিবিচাৰে গতিকে ইয়াৰ কাৰণে আজি ৰাইজে সিদ্ধান্ত লৈছে একমাত্ৰ আমি ৰিজনেল দলক সাপোৰ্ট কৰিব লাগে আৰু ৰিজনেল দলৰ ভিতৰত ট্ৰেক্টৰ পাৰ্টি বৰ্তমান ঠিক চলাই আছে আমাক ট্ৰেক্টৰ পাৰ্টিহে লাগে গতিকে এই হিচাপত আজি ট্ৰেক্টৰ পাৰ্টিক ভোট দিবৰ কাৰণে সাজু হৈ আছে এটো আমি কোৱা কথা নহয় আপোনালোকে ৰাইজৰ মাজত সোমাই যাওক তেওঁলোকে সবেই ক'ব সাত আপোনালোকে খুদিছে যে আজি ওদালগুৰি জিলাত 8টা সমষ্টিত তেওঁলোকে প্ৰাৰ্থী দিছে আৰু তেওঁলোকে আজি নমিনেশ্যন দাখিল কৰিছে আজি নমিনেশ্যন দিয়া টাইমত তেওঁলোকৰ যিমানখিনি তাতে ৰাইজক নিব লাগিছিল মই বেলেগৰ কথা ক'বলৈ নাযাওঁ আমাৰ 32 নং ভেৰগাঁও সমষ্টিত যিমানখিনি বাছ আনিছে মই আৰু কিছু প্ৰাইমাৰী নাম নকওঁ কিছু প্ৰাইমাৰীত
ক'ৰবাত 8খান পঠাইছে, ক'ৰবাত 3খন 4খান পঠাইছে। য'ত 8খান পঠাইছে তাত 2টা বাছো মানে তেওঁলোকৰ ফিল আপ হোৱা নাই। কোনটোবা বাছ এখনত 7জন 8জনো আছে। গতিকে তাতে বুজি পায় যে সাধাৰণ ৰাইজেও তেওঁলোকৰ লগত নাই আজিৰ তাৰিখত। গতিকে তেওঁলোকে নিজেই বুজি পাইছে ইয়াত আমাৰ কাম হ'ব না নাই। গতিকে লাগক, শক্তিশালী কৰাৰ কাৰণে লাগক, আমাৰ ক'বলগীয়া নাই। কিন্তু আমাৰ ভেৰগাঁও সমষ্টিত ইয়াত কোনেও জিকিবৰ কাৰণে চেষ্টা কৰাটো সম্ভৱ নহয়, এটা আমি ক'ব পাৰোঁ। আমাৰ অন্তত ভেৰগাঁও সমষ্টিত যিমান ৰাষ্ট্ৰীয় দল ডাঙৰেই নহওক কিয়, সৰু দলে নহওক কিয়, আৰু আমাৰ বিপেড দলকতো আমাৰ ক'বলগীয়া নাই। তেওঁলোকেতো আমাৰ এই 32 নং ভেৰগাঁও সমষ্টিত কোনোপধ্যে জিকিব নোৱাৰে তেওঁলোকে ভাবিয়েই লৈছে। গতিকে তেওঁলোকক আমি গালি নাপাৰোঁ, কাৰণ তেওঁলোকে ৰিজনেল দল হয় আৰু তেওঁলোকে যিমানখিনি কৰিবলগীয়া কৰি আহিল, তেওঁলোকে কৰিছে। কিন্তু ৰাষ্ট্ৰীয় দলক কিন্তু আমাৰ BTCত কোনেও স্থান নিদিয়ে, সেইটো চবেই জানে। সেইখিনিয়ে।